এনে কথাই বক্তব্যই কিন্তু বনজুইৰ দৰে খন্তেকৰ ভিতৰতে বিয়পাই দিয়ে যে শিশুৰ প্ৰসংগ যেহেতু আহিছে যে অসমত এনেকে শিশু অপহৰণৰ কথা চলি আছে নেকি বা হৈছে নেকি এতিয়া শিশুৰ লগত যেহেতু মই বহু বছৰৰ পৰা কাম কৰি আছো ডেফিনেটলি শিশুৰ ক্ষেত্ৰত কিডনেপিং কেছ বুলি আমি যিবোৰ কওঁ শিশু অপহৰণৰ নিচিনা ঘটনা বিভিন্ন সময়ত আমাৰ ওচৰলৈ বা আৰক্ষী ওচৰলৈও ৰিপৰ্টিং হৈছে কিন্তু এতিয়া বৰ্তমান যিকিটা আপোনাৰ নিউজ বৰ্তমান টেলিকাষ্ট হৈ আছে বা এই বিষয়বোৰ আমাৰ ওচৰলৈ আহি আছে এইটো চাই এনেকুৱা লাগিছে যেন বিষয়টো অলপমান উৰা বাতৰি হয় আৰু এটা ভুৱা প্ৰচাৰ চলি আছে কাৰণ কোনেও সঠিককৈ ক'ব পৰা নাই যে তেনেকুৱা ধৰণৰ ইনচিডেণ্ট কোন ঠাইত হৈছে বা তেনেকুৱা মানে স্পেচিফিক কোনো মানে ঠিককৈ ক'ব পৰা নাই বিষয়টো ক'ত হৈ আছে আৰু এই বিষয়টো এইটো বস্তু আমি চাব লাগিব যে ট্ৰেফিকিঙৰ কিবা মানে ইয়াত মানে পাৰ্ট আছে নেকি বা আপোনাৰ যিখিনি স্থানীয় সমাজ সচেতন ব্যক্তি বা সেই সকলৰ মাজত এই বিষয়ে কিমানখিনি মানে আপোনাৰ এৱাৰনেছৰ কিবা অভাৱ আছে নেকি গোটেইখিনি বিষয় চালি জাৰি চালে ক'ব পৰা যাব কিন্তু নিশ্চয়কৈ শিশু অপহৰণ বা এনেকুৱা ধৰণৰ গোচৰ অসমত বা বিভিন্ন ঠাইত হোৱাটো আজি গুৱাহাটীৰ মালিগাঁৱত এগৰাকী পৰপথত থকা এগৰাকী মহিলাৰ কোলাৰ পৰা কিন্তু এটা শিশু লৈ যোৱা হ'ল আৰু এটা কি বিৰিয়ানী খুৱাম নে কিবা খাবলৈ দিম বুলি কৈ লৈ যোৱা হৈছিলে যে এনেকুৱা ঘটনা ঘটিছে আৰু বিষয়টো কিন্তু একেবাৰে কাৰণ বিশেষকৈ অংগৰ ব্যৱসায় কৰা একাংশ লোকে কিন্তু এনেদৰে শিশু অপহৰণৰ লগত জড়িত থাকিব পাৰে এইটো সম্ভৱ হয়নে নহয় যে শিশুৰ অপহৰণ যিটো চাইল্ড ট্ৰেফিকিং বুলি আমি কওঁ সেইটো অসমত হৈ আছেনে নাই হয় শিশুসকলক বিভিন্ন প্ৰকাৰে আপোনাৰ ইউজ কৰিবলৈ আপোনাৰ যিটো আপুনি ক'লে বেগিঙৰ ক্ষেত্ৰত ভিক্ষাবৃত্তিৰ ক্ষেত্ৰত জড়িত কৰাৰ কাৰণে হওক বা কিছুমানক অসমৰ বাহিৰলৈও ট্ৰেফিক কৰি লৈ যায় বিভিন্ন আপোনাৰ কামত নিয়োগ কৰাৰ বাবে তো তেনেকুৱা ধৰণৰ বহুত ঘটনা নজিৰ আছে আৰু তেনেকুৱা ধৰণৰ বহু কেছ মই আগতে যোনটো অনুষ্ঠানত কৰিছিলোঁ চাইল্ড লাইনত বা বৰ্তমান যিটো অনুষ্ঠানত কৰি আছোঁ উৎসাহত আমি আৰক্ষীৰ সহযোগত ভাৰতৰ বিভিন্ন ঠাইৰ পৰা আমি শিশুসকলক উদ্ধাৰ কৰি আনিবলৈ সক্ষম হৈছোঁ আনকি গুৱাহাটী মহানগৰৰে এগৰাকী কন্যা শিশুক প্ৰলোভন দি আপোনাৰ বাংলাদেশ পৰ্যন্ত পোৱাইছিলগৈ চ' তাৰে পৰাও আমি বিভিন্ন নীতি নিয়মৰ মাজেৰে সেই কিশোৰীগৰাকীক আমি তাৰ পৰা উদ্ধাৰ কৰি আনি পিছলৈ তেওঁৰ পৰিয়ালক গতাব পাৰিছোঁ কিন্তু এই বিষয়ত মোৰ মানে এটা এপিল আছে যে মানে আৰক্ষী প্ৰশাসন বা বিভিন্ন অনুষ্ঠান বা আমি সংবাদ মাধ্যমটো আমি আছোৱেই আমি এৱাৰনেছ কৰাৰ বাবে সদায় দায়বদ্ধ তাৰ উপৰিও স্থানীয় যিসকল সচেতন ব্যক্তি থাকে তেওঁলোকৰ নিজৰ এৰিয়াটোত কেনেকুৱা ধৰণৰ মানুহ আছে বা কিবা অসামাজিক কাৰ্যকলাপ চলি আছে নেকি কোনোবা আপোনাৰ নতুন অচিনাকি মানুহ তাত প্ৰৱেশ কৰিছে নেকি বা কি কাৰণত মানে ইণ্টেনশ্যন লৈ তেনেকুৱা ধৰণৰ মানুহে তাত আহিছে এই বিষয়বোৰ চাব লাগে কাৰণ যেতিয়া নেকি আমি দেখোঁ যে ধৰক আপোনাৰ বানপানী বা এনেকুৱা ধৰণৰ যেতিয়া নেকি চিটুৱেশ্যনবোৰ আহে কিছুমান মানুহে এই সময়বোৰৰ সুবিধা ল'বলৈ ৰৈ থাকে যে যেতিয়া নেকি দুখীয়াৰ অনুভৱ কৰিব কেনেকৈ কামৰ প্ৰলোভন দি বাহিৰলৈ লৈ যোৱাৰ চেষ্টা চলায় নিশ্চয় ধন্যবাদ জনাইছোঁ মই এবাৰ মণিকা দাসৰ ওচৰলৈ আহিছোঁ অধিবক্তা মণিকা দাসৰ পৰিচয়টো অধিবক্তা হয় যদিও তেখেতে বিভিন্ন পূৰ্বে সংবাদ মাধ্যম বা বিভিন্ন লেখামেলাৰ লগতে জড়িত আছিল আৰু দ্বিতীয় কথা ছ'চিয়েল মিডিয়াটো অতি সক্ৰিয় মণিকা দাস এইটো কথাই সুধিব খুজিছোঁ যে ছ'চিয়েল মিডিয়াত ভাইৰেল সাধাৰণতে দেখা গৈছে মই যিটো বাৰে বাৰে কৈ আছোঁ আৰু মাজুলীৰ পৰা সেইসকল লোকেও ক'লে যে অতি সোনকালে ছ'চিয়েল মিডিয়াৰ যোগেদি বনজুইৰ দৰে এটা কথা বিয়পি পৰে আৰু তাৰ ফলশ্ৰুতিতেই কিন্তু এনেকুৱা ঘটনাবোৰ ঘটিবলৈ লয় আপুনি এই ক্ষেত্ৰত কি মন্তব্য কৰিব এই ক্ষেত্ৰত ক'বলৈ গ'লে বহুত কথাই আছে আমি পজিটিভ ছাইডটো নিগেটিভ ছাইডটো দুটাই চাব পাৰোঁ একচুৱেলি যদি ছ'চিয়েল মিডিয়াৰ কাৰণে বহুত ভালো কাম হৈছে কিন্তু আমি এই ক্ষেত্ৰত ধৰক নিগেটিভ ছাইড চাব খুজিলে আমাৰ অভিনীলৰ পৰা আৰম্ভ কৰি বহুত ধৰণৰ মব লিঞ্চিঙৰ এইবিলাক কেছবিলাক বহুত হৈছে বহুত গোলাঘাটতো হৈছিলে বা ডক্তৰ এজন মৰা গৈছিল বা লাষ্ট এজন আচুৰ নেতা মৰিছে এই ক্ষেত্ৰত কিন্তু মই এই ক্ষেত্ৰত যে মানুহে ছ'চিয়েল মিডিয়াত লিখাৰ ক্ষেত্ৰত সদায় সজাগ হ'ব লাগে আৰু এই ক্ষেত্ৰতে মই ক'ব বিচাৰোঁ যে সুপ্ৰিম কোৰ্টে এটা ৰায় দিছিল ৰিট পিটিশ্যন এখন ফাইল কৰা হৈছিল তেওঁৰ আণ্ডাৰত 2018 চনত সেইটো 17 জুলাই গতিকে সেই তাতে কৈছিল 11টা পইণ্ট তাতে চিলেক্ট কৰি দিছিল যে প্ৰত্যেক ষ্টেটত এজন নডাল অফিচাৰ থাকিব লাগে আৰু তেওঁৰ আণ্ডাৰত DGP লেভেলৰ ডিষ্ট্ৰিক্ট ৱাইজ এজন অফিচাৰ থাকিব লাগে আৰু এই অফিচাৰবিলাকে গোটেইখিনি মনিটৰ কৰিব আৰু তেওঁলোকৰ আণ্ডাৰতে ছ'চিয়েল মিডিয়াৰ মানে যিটো আছে সেইবিলাক মনিটৰ হ'ব এটা মানে বৃহৎ আকাৰৰ এটা 11টা পইণ্ট দি তেওঁলোকে